পাহাড় হলে না না কিছু Krishna
প্রাণীর শরীৰত স্থিত একমাত্ৰ কাম আমাৰ পৰাই উৎপন্ন হয় অকুহম স্মৃতি আৰু জ্ঞান। অভিলাষী জীৱাত্মাতকৈও আমিয়েই উত্তম, আমি হলো পুৰুষোত্তম। নহয় কদাপিতো হৰ্ষিত নকৰে হিংসা, নকৰে নাই তেওঁৰ কোনো কামনা বাসনা, আৰু আমাতেই কেৱল চিত্ত অৰ্পণ কৰা তেনে ভক্তগণক আমি মৃত্যুৰূপী সংসাৰ সাগৰৰ পৰা কৰো উদ্ধাৰ। কাৰণ আমি এই জগতৰ গৰাকী কৃষ্ণ। এতিয়া আমি নিজ কৰ্তব্যত অগ্ৰসৰ।